নমস্কাৰ গাইসকল। আজি মই আপোনালোকৰ মাজত বিশেষ এটা ভিডিঅ'টো বেলেগ মানে মই এইটো ভিডিঅ' আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে জয়মতী চিনেমাখনত আপোনালোকে চাইছে জেৰেঙা পথাৰত জয়মতীক নি পেলাই কিমান শাস্তি দিছিলে। সেই শাস্তি দিয়াৰ কিছু এটা বস্তুৰে মই আজি নাম ক'ব বিচাৰিছোঁ। প্ৰথমতে তাইকতো পানী গৰম দিছিলে, পানী গৰম দিয়াৰ পিছত মানে লোহা গৰম কৰি পেলাই মানে গাঁৱত লগাই দিছিলে। তাৰপিছত আৰু এটা কি বুলি কয়, এটা কি গছৰ পাতৰে তাক কোবাইছিলে। সেই গাছটো আজি আপোনালোকক মই অথচ তাতে সেই গাছটোতো নহয়, সি মানে অৰিজিনেল গছটো নহয়। আজি মই সেই অৰিজিনেল গছটো আপোনালোকক দেখুৱাই দিম। মানে আপোনালোকে জানে যে মানে তাতে যে অৰিজিনেল গছটো ব্যৱহাৰ কৰা হোৱা নাই, যদিহে তাৰ নামটোহে লোৱা হৈছে। তাতে চবেই জানে সেইটো কথা, মানে অৰিজিনেল বস্তুটো কোনেও ইউজ নকৰে। এইটো মুভি এটা চিনেমাহে। আজি মই সেইবাবে আজি লৈ আহিছোঁ কি সেই গছৰ নামটো অৰিজিনেল গছটো মই আপোনালোকৰ মাজত দেখুৱাবলৈ ওলাইছোঁ। মই এতিয়া যাব লাগিব সেই গছটো আপোনালোকে চিনি পায় নে নাপায় নাজানো, কিন্তু আপোনালোকে আজি এইটো ভিডিঅ' চালে আপোনালোকে আজিৰ পৰা চিনি পাব যে সেই গছটো কি গছেদি মাৰিছিলে জয়মতীক, শাস্তি দিছিলে কি গছৰ পাতৰে। আজি আপোনালোকক মই ধুনীয়াকৈ বুজাই যাম। চাওক, মই আছোঁ বৰ্তমান পাহাৰৰ ভৈয়ামত। মানে এইখিনি আছিল খেতি পথাৰ। যেতিয়াৰ পৰা ইয়াতে গণেশ বাবু আহে তেতিয়াৰ পৰা ইয়াতে খেতি পথাৰ কৰা বন্ধ। এতিয়া বৰ্তমান এনেকুৱাই চন পৰি ৰৈ গ'ল মাটিখিনি। আৰু মই অলপ আগত গৈয়ে পামগৈ জয়মতী শাস্তি দিয়া সেই গছৰ পাতটোৰ গুৰিত। অথচ সকলোকে জানে যে সেই গছটোৰ নামটো মোৰ চিনেমাখনত কোৱাই হৈছে, কিন্তু ক'লে কি হ'ব? অৰিজিনেল গছটো চিনি পাবলৈ বহুত টান, কিন্তু সেইবাবেহে আজি লৈ আহিছোঁ মই এই পাহাৰৰ কোণতে সেই গছটোৰ নামটো আপোনালোকে নিশ্চয় জানে। যদি জানিছে তেতিয়াহ'লে ভালে কথা, আৰু যিটো নামটো জনাৰ পিছতো গছটো চিনি নাপালে কিন্তু বহুত বেয়া কথা। কিন্তু আপোনালোকে আজি এইটো ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণ চিনি পাব, আৰু সম্পূৰ্ণ কথাবোৰ মই আপোনালোকৰ মাজত কৈ দিম। কি গছৰ পাতৰে তাইক মাৰিছিল, আৰু মাৰাৰ গছটো আপোনালোকে নিশ্চয় চিনি নাপায় চাগে, আৰু যদি চিনি পায় তেতিয়াহ'লে ভালৰ কথা। মই আহি পাই গ'লো সেই গছটোৰ কাষতে। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰবীণ বড়ো। আপোনালোকে নিশ্চয় জানে আপোনালোকে মোৰ চেনেলটোৰ নামটো হ'ল কাৰ্টন। গাইজ মই ফাইনেলি আহি পালোঁ সেই গছৰ গুৰিত। আপোনালোকৰ সেই গছৰ গছটো আপোনালোকক মই দেখুৱাম। চাওক, যদি আপোনালোকে চিনি পায় তেতিয়াহ'লে কওক। পাইছে? ক'ৰবাত আছে? বেছি ডাঙৰ গছ নহয়, কিন্তু বেছি ডাঙৰ গছ নহয়, বেছি ওখও নহয়, বেছি চাপৰো নহয়, আৰু পাতবোৰ যিমান ডাঙৰ হ'ব লাগে সিমান ডাঙৰ নহয়, কিন্তু অলপ ডাঙৰে হয়। চাওক, সেই গছটো যেতিয়া জয়মতীক গদাপানী ওলাবলৈ, গদাপানী ক'ত গৈছে বুলি যেতিয়া মাৰিছিলে জয়মতী আয়ক, তেতিয়া কি গছৰে তাইক মাৰিছিলে, আৰু ইমান বিষ কিয়? সেই গছটোৰ পাতটো আছে কি? আপোনালোকে জানে? নাজানে? যদি জানে ভাল কথা। যদি নাজানে আপোনালোকক মই ইয়াতে সম্পূৰ্ণ কথা বুজাই দিম, আৰু গছটোও দেখুৱাই দিম।
চবত চাই ভাল কথা কৈ দিম আপোনালোকক মই প্ৰথমে জয়মতীক শাস্তি দিছিল জেৰেঙা পথাৰত নাম আছিল চৰণ্ডা গাছ কিন্তু তাতে চৰণ্ডা গাছৰ পাতটো ব্যৱহাৰ কৰা হোৱা নাই তাতে নামটোহে লোৱা হৈছে যদিহে সঁচাকৈ চৰণ্ডা গাছৰ পাতৰ যদি জয়মতীক শাস্তি দিলেহেঁতেন তাই সহ্য কৰিব পাৰিলেহেঁতেন তাই নৰিলে হয় যেনেকুৱা গৰম পানী তাইৰ গাঁৱত ঢালি দিছিলে তাই পাৰিলেহেঁতেন নাই নৰিলেহেঁতেন সকলোৱে আছিল মিছা বস্তুৰে বনোৱা এখন মুভি হয় তাৰ সঁচা মুভিখনৰ যিটো গছৰ পাতটো দুখাইছে তাৰ আজি মই অৰিজিনেল গছটো আপোনালোকক দুখাইছোঁ এইটো হ'ল আপোনালোকৰ চৰণ্ডা গাছ এইটোৱে চাই লোৱা এই গছৰ পাতেদিয়ে জয়মতীক মাৰা বুলি মানে দেখুৱাইছে হয় না যদি হয় আপোনালোকে মোক জনাব ক'ত জনাব লাগে আপোনালোকেতো নিশ্চয় জানে কমেণ্ট বক্সত এইটো হ'ল আমাৰ চৰণ্ডা গাছ জয়মতীক শাস্তি দিয়া এইটো গছে আছিলে মানে তাতে অৰিজিনেল গছটোতো নলগাইলে তাতে চাওক আপোনালোকে গছটো ইমান ডাঙৰ নহয় সৰু গছ এইটো আৰু বাৰু গছটো চিনি পোৱাৰ পিছত তাৰো এটা সমস্যা মানে সমস্যাই আকৌ কোনফালে দিবা লাগে গছটোহে লগা দেখিলোঁ কিন্তু পাতটো কি বস্তু মইতো পাতটোও ধৰিব পাৰিলোঁ একো নাইকা চা নাই একো নাই মই খেস্তাই দিলোঁ সঁচাই হয়নে এইটো চৰণ্ডা গছ নহয় নেকি যদিহে নহয় এইটোৱে হয় সঁচাকৈ চৰণ্ডা গাছ আপোনালোকে ভালকৈ চাই ল'ব এইটোৱে চাই লওক পাতটো আপোনালোকে ভালকৈ চাই লওক ভালকৈ চাই লওক চৰণ্ডা গাছ হয় না নহয় যদি নহয় তেতিয়াহ'লে মোক ক'ব কমেণ্ট বক্সত আৰু মোৰ মোবাইলটো এনেকুৱা কৰিছোঁ চাওক বহুত জাগাত আছে কিন্তু চাওক এইটোৱে হ'ল চৰণ্ডা গাছ জয়মতীক যেতিয়া মানে শাস্তি দিছিলে চৰণ্ডা গাছৰে পাতৰে তাতে গৰম পানী দিয়া হৈছিলে তাতে লোহাৰ গৰম দিয়া হৈছিলে আৰু এই গছৰ পাতেদি জাপকে মাৰা হৈছিলে জয়মতীক আজি আপোনালোকে চিন পালে চৰণ্ডা গাছৰ পাত আৰু এটাই কথা চৰণ্ডা গাছটো চিনিলে ঠিক তাৰ পাতটো কোনফালেদি কি হয় আপোনালোকে নাজানে যদি জানে তেতিয়াহ'লে ভাল কথা আৰু যদি নাজানে তেতিয়াহ'লে চাব এইটো চাই লওক সেইটো হ'ল ওপৰত যিটো ওপৰত মই হাত দি আছোঁ এই ওপৰতো কিছু এটা কামৰ বস্তু নহয় এই পাতটো দেখাত যেনেকুৱা কিন্তু ওপৰত তেনেকুৱাই কিন্তু তাৰ পিছত আপুনি যদি উল্টা পালে এইফালে যদি আপুনি এইফালে উল্টা চাইডে ইয়াৰ কামটো বেলেগ ধৰণৰ সেইটোহে চৰণ্ডা গাছৰ আকলটো এই উল্টাটো যদি উল্টা পালে তোৰ হাতত পাত ভৰিত লাগিছে তেতিয়াহ'লে আপুনি সাৱধানে যদিহে আপোনালোকৰ এই ওপৰৰ ছালটো লাগে তেতিয়াহ'লে কোনো টেনশ্যন নাই আপুনি মুখ মুচিব পাৰিব আপুনি হাগি আহি কুটি মুচিব পাৰিব তথাপিও আপোনাৰ চকুত আপুনি ইপিনে ছাইডত আপুনি চকু মুচিবও পাৰিব কিন্তু কিছু এটা কাম নহয় এই চৰণ্ডা গাছৰ পাতটো কিন্তু উল্টা ফালে চৰণ্ডা গাছৰ পাতটো এনেকুৱা বেয়া বস্তু ক'ব লাগিব এইটোৱে হ'ল চৰণ্ডা গাছ আপোনালোকে নিশ্চয় চিন পালে চৰণ্ডা গাছটো মই আপোনালোকক এইটোৱে কৈছোঁ যে জয়মতীক শাস্তি দিয়া গছৰ নামটো হ'ল চৰণ্ডা গাছ আৰু চৰণ্ডা গাছটো ইমান ডাঙৰ গাছ নহয় এইটোৱে সৰু গছ এতিয়া বৰ্তমান বহুতখিনি বাঢ়ি গ'ল আৰু আপোনালোকেও জানে কি ইয়াৰ ফুল যদিহে জানে ফুলটো ইয়াৰ
মানে আঞ্জা খাব পাৰে বুলি কৈছে, কিন্তু মই আজিলৈকে খোৱা নাই। আৰু যদিহে ফুলে তেতিয়াহ'লে এবাৰ হ'লেও খাই চাম কেনেকুৱা লাগে। এইটো হ'ল চৰণ্ডা গাছৰ জাগা। ইয়াত আকৌ আমাৰ সকলোৱে আহে, ইয়াতে ঢেকীয়া কাঢ়িবলৈ আহে, কিন্তু কোনেও নাজানে ইয়াতে চৰণ্ডা গাছ আছে বুলি। কিন্তু কোনেহে জানে, চবে নাজানে। মই আজি যোৱাৰ লগে লগে মোক এজনে তাই কৈছে তুমি ক'ত গৈছিলা? মই গৈছিলোঁ ভিডিঅ' বনাবলৈ। কিহৰ ভিডিঅ'? ভিডিঅ'টো মোৰ হ'ল জয়মতীক শাস্তি দিয়া এডাল গছৰ বিষয়। সেই গছটোৰ নামটো হ'ল চৰণ্ডা গাছ। তাই ক'লে তেতিয়া চৰণ্ডা গাছ ময়ো এতিয়াও চিনি নাপাওঁ বুলি। চ' গাইজ, আজি মই আপোনালোকৰ মাজত এইখিনি আছিলে ক'বলগীয়া কথা, আৰু আপোনালোকক সম্পূৰ্ণকৈ কথাটো কৈ দিলোঁ চৰণ্ডা গাছৰ। আৰু চৰণ্ডা গাছটো আপোনালোকে চিনি পালে। আৰু চৰণ্ডা গাছৰ পাতটো ওপৰ ছাইডত একো নহয়, যেতিয়া তল ছাইডত লাগিব ভৰিত বা হাতত বা মুখত, তেতিয়াহ'লে বিপদত বিপদ। তেতিয়া থাকিব নোৱাৰাকৈ বিষাব আৰু জ্বলা পোৰা হেন লাগিয়ে থাকিব। তোমাৰ দুদিনলৈকে থাকিবও পাৰে আপোনালোকৰ, তাই তেনেকুৱা। চ' মই বৰ্তমান ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিছোঁ চৰণ্ডা গাছটো। এইটো হয় চৰণ্ডা গাছ, কি ধুনীয়া চৰণ্ডা গাছ, আপোনালোকে ভালকৈ চাওক। সেইটো বিশেষকৈ আপোনালোকে যদি আপোনালোকৰ গাঁৱত আছে, আপোনালোকে তেতিয়া জানিব। এইটো প্ৰায়ভাগে গাঁৱত থাকে নে নাথাকে সেইটো নাজানো। মই এইটো বৰ্তমান পাহাৰতহে আছে। মই পাহাৰত আহিছোঁ, বৰ্তমান পাহাৰত আছোঁ মই। এতিয়া বেলা ডুবিবলৈ হ'ব আৰু আষ্টেকে। এইখিনিত বেলা ডুবিব। ইয়াতে আকৌ আগতে ঢেকীয়া কাঢ়িব আহে আৰু কেতিয়াবা ঢেকীয়া বহুত ওলাই আছে। এইবিলাক চৰণ্ডা গাছ, এইটো ডাঙৰ হৈছে চাওক। ইমান যাব নোৱাৰা কাষলৈকে, গ'লেও দিগদাৰ আছে। ভালকৈ চাই লওক, তেতিয়া আকৌ আৰু আপোনালোকৰ তেতিয়া মানে কি হ'ব, ক'ৰবাত দেখিলেও মানে ক'ব পাৰিবি যে এইটোৱে আছিল চৰণ্ডা গাছটো। আমি এটা ভিডিঅ'ত দেখিছিলোঁ, বা এজন ব্যক্তিয়ে ভিডিঅ' এটা বনাই পেলাই কৈছিলে জয়মতীক শাস্তি দিয়া পাতটো এইটোৱে চৰণ্ডা গাছৰ পাত। তাতে চৰণ্ডা গাছৰ পাতটো তাতে ব্যৱহাৰ কৰা, তাতে অৰিজিনেল বস্তুটো ব্যৱহাৰ নকৰা হয়, তাতে নামটোহে দিয়া হৈছে। আজি মই আপোনালোকক অৰিজিনেল গাছটো, সেইটোৰ বাবে আপোনালোকক দেখুৱাইছোঁ। এইটোৱে হ'ল চৰণ্ডা গাছ, ভাল কৰি চাই ল'ব। ফাইনেলি আপোনালোকক মই কৈ দিলোঁ, গছটো আপোনালোকে নিশ্চয় চিনি পাইছে। এতিয়া মই ঢেকীয়া মানে বহুত আছে ইয়াতে ঢেকীয়া, ধুনীয়াকৈ ঢেকীয়া ওলায়। কেতিয়াবা মই কাঢ়িবলৈ আহিম। আজি নাকাঢ়ো, কিয় মানে টাইমটো অভাৱেই। মোৰ আকৌ কামলৈ যাব লাগে। মই ৰাতি মই গৰু চাৰিবলৈ যাওঁ। তাৰপিছত আহি মই সন্ধিয়া ভিডিঅ'বোৰ বনাওঁ। এইটোৰ বাবে মই আজি ঢেকীয়া কাঢ়িবলৈ মোৰ সময় নাই, নাকাঢ়ো। আৰু ধুনীয়াকৈ ওলাই আছে ঢেকীয়াবোৰ, চাই লওক কি ধুনীয়া ওলাইছে। মই মোবাইলটো উল্টা লৈছোঁ দেই। এইটো ঢেকীয়া ইমান ধুনীয়াকৈ ওলাইছে। আৰু আছে চাগে এইপিনে ডাঙৰকৈ ওলাইছে। ঠিক তেনেদৰে ইয়াতে বঢ়িয়াকৈ ওলাই থাকে। আৰু কেতিয়াবা আকৌ আহে মানুহবোৰ কাঢ়িবলৈ। আৰু ইয়াতে পাহাৰৰ কাকৰ আপোনালোকে পাইছেনে খাবলৈ? নাই পোৱা? মই নেক্সট ভিডিঅ'ত আপোনালোকৰ কাকৰ এটা খুন্দা ভিডিঅ' বনাই দিম। কাকৰ ধুনীয়া পায়। কাকৰ গৰা আছে, কাকৰ কি ধুনীয়া। কাকৰটো অলপ ক'লা, খাবলৈকে লাগে মজা, কি ধুনীয়া। চ' গাইজ, আজি মই সম্পূৰ্ণলৈকে আপোনালোকক গছৰ কথাটো ক'লোঁ। জয়মতীক কি গছৰে মানে শাস্তি দিছিলে, নামটো আপোনালোকে জানিছে। এতিয়া গছটোকো আপোনালোকক মই দেখুৱাই দিছোঁ। এতিয়া মই টাটা গৈ আছোঁ।